সঁচাকৈ ভাল লাগিছে। আমাৰ মুছলপুৰবাসী ৰাইজে বহু দীঘলীয়া সময় ধৰি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি আমাৰ মুছলপুৰ পৰিষদীয় সমষ্টিত আহিব লাগে। ভাৰতীয় জনতা পাৰ্টিৰ জৰিয়তে যিহেতুকে আমাৰ কেন্দ্ৰত চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে, পৰিষদতো যাতে আমাৰ দলৰ চৰকাৰ বা জনপ্ৰতিনিধি যাতে আহে, সেইটো ৰাইজে মনে প্ৰাণে কামনা কৰিছিলে। যোৱাকালি একেবাৰে শেষ ৰাতি বুলি ক'ব পাৰি, শেষ ৰাতি আমাৰ টিকট ঘোষণা হৈছে। তেতিয়ালৈকে সকলো কাৰ্যকৰ্তা উদ্বিগ্ন হৈ আছিলে, সকলো আমাৰ শুভাকাংক্ষী উদ্বিগ্ন হৈ আছিলে, বাৰে বাৰে ফোন কৰিছিলে কি হ'ব। আৰু ধন্যবাদ জনাইছোঁ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে, আমাৰ সন্মানীয় যিসকল বিষয়ববীয়া, তেওঁলোকে আমাৰ কাৰ্যকৰ্তাসকলৰ যি আহ্বান, মনৰ আহ্বান, আমাৰ শুভাকাংক্ষী ৰাইজৰ যি মনৰ আশা, তাক তেওঁলোকে বুজি পালে আৰু আমাৰ মুছলপুৰ পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ টিকট বা প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আমি ৰাইজৰ যি উৎসাহ, আজিৰ এই মনোনয়ন দাখিলৰ সময়ত ৰাইজৰ যি উৎসাহপূৰ্ণ তেওঁলোকৰ যি উপস্থিতি আৰু অংশগ্ৰহণ, গতিকে আমি সকলোৱে এইটো অনুভৱ কৰিছোঁ, বিশ্বাস কৰিব পাৰোঁ যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি এই মুছলপুৰ পৰিষদীয় সমষ্টিত বিপুল ভোটত বিজয়ী হ'ব। দৰাচলতে এনেকুৱা যে আমি যেতিয়া আমাৰ সাংগঠনিক কাম কাজসমূহ কৰি পেলাই আমি ঘূৰি ফুৰিছোঁ, তেতিয়া দেখিছোঁ যে যিসমূহ মানে বিভিন্ন ধৰণৰ অন্য দলৰ মানে কাৰ্যকৰ্তাসকল আছে, তেওঁলোকে আমাৰ লগত আহিছে, যোগাযোগ কৰিছে। তেওঁলোকে কৈছে যে আমি শান্তি বিচাৰিছিলোঁ, বিজেপিৰ নেতৃত্বত BTCত শান্তি আহিলে, এতিয়া আমি উন্নয়ন আৰু বিকাশ বিচাৰোঁ, আৰু এই উন্নয়ন আৰু বিকাশ বিজেপিত বাদে অইন কোনোৱে অতি সুন্দৰ ৰূপত আনি দিব নোৱাৰে। গতিকে আমি বিজেপিৰ লগত থাকি বিজেপি হৈয়ে কাম কৰিব বিচাৰোঁ। গতিকে আমি ভাবোঁ যে ইলেকশ্যনটো সকলোৱে খেলিব, গতিকে আমাৰ প্ৰতিদ্বন্দ্বিতাত আচলতে কোনো নাহে, তথাপিও দ্বিতীয় পজিশ্যনত BPF থাকিব বুলি আমি আশা কৰিছোঁ।